মই চা বিচনা পালেহি যে বাহিৰত বহুত ডাঙৰ কাজিয়া কাৰ মেকুৰী ভয় পাইছিল চা কি যে হ'ব শুই থাকা অলপ দূৰত শুচোন দূৰত শু হেই তেৰিকা পুৰুষোত্তম ছাৰ এতিয়ালৈকে আহিয়ে পোৱা নাই কে ছাৰে বাৰু ক'ত লৈ গ'ল এই অকলে অকলে নাইট ডিউটি কৰি থাকিব লাগে ছাৰ আছেনে বাৰু ময়ে ছাৰ কওক FIR এখন আছিল ধেত তেৰিকা চশমাযোৰো নানিলো নহয় বাৰু কেছটো কি কওকচোন অলপ আগতে ৰাস্তাৰ পৰা মোৰ বাইকখন চুৰ হ'ল হয় নেকি ইণ্টাৰেষ্টিং কথাটো হ'ল এটা ফেমিলিয়ে মানুহৰ সন্মুখৰ পৰাই লগ ভাঙি বাইকখন লৈ গ'ল মানুহবোৰে ধৰিব নোৱাৰিলে সেইটোৱেতো ইণ্টাৰেষ্টিং এই ইণ্টাৰেষ্টিং কৰি থাকিব নালাগে ইণ্টাৰেষ্টিংটো কি সেইটো ক ইমান দীঘলীয়া বাক্য মোৰ শুনি থাকিব সময় নাই ফ'ল' মানে আৰে বহিবলৈ কৈছো আচ্ছা এই কেছটো ফ'ল' দেখিছা ইমান সময় হ'ল এতিয়ালৈকে মানুহটো ঘৰ সোমাব হোৱা নাই ফোন কৰিছো ফোনটো ৰিচিভ নকৰে ক'ত বা আছেগে যোৱা আহি পোৱা নাই চাচোন ইমান পৰ হ'ল এতিয়ালৈকে ঘৰলৈ আহিবই হোৱা নাই ঐ দা তই অকণমান আগবাঢ়ি যাবি নেকি নালাগেও আহিব খাইছা লাইট কে 8 পেক হৰি মোক কওকচোন আপুনি ইমান সময় ক'ত গৈছিলে পুলিচৰ চাকৰি শান্তি আছে জানো মনি নহ'লেনো ভেলেণ্টাইন ডে দিনা তোমাক ফুৰাব নোৱাৰো না আপুনি দুটা টিকট কাটিব নেক্সট আমি দুইজন ছুইজাৰলেণ্ড এ হ'ব মনে মনে থাকক মদ খাই আহিছে মদ খাই আহিছে মই দেখোন 31তে বাদ দিলো যোৱা পৰীক্ষা অলপ খালো আৰু তেওঁ খোৱাই নাই না গোন্ধ পাইছো কেতিয়া মদ খাই ঘৰ সোমাইছে আপুনি হা মদ খাই ঘৰ সোমাইছে বেয়া পাওঁ দেই মনে মই বেয়া পাওঁ কিন্তু মদ খাই ঘৰত আহিলে মোক ক'ত খালো বাৰু হৰি এই ভেলেকি ভাজি কৰি থাকিব নালাগে ভাত বাহুগে খাওঁকি একদম এইখন হাউতকে বাথৰুমত মিলাই দিয়ক লাইট পেক 4টা মই ভাত দিছিলো মোলে হ'ব দিয়া আজি অকণমান খাই দিম ৰাতিখন আকৌ কোনোবা আহিলে ইমান ৰাতি হৈছে ইমান ৰাতি কোন আহেনো গাৰ্ড কি হৈছে ইমান ৰাতি আহিলে যে ছাৰ
মোক দুটা এড্ৰেছ লাগিছিলে কিহৰ এড্ৰেছ ছাৰ এটা বৃদ্ধাশ্ৰম আনটো অনাথ আশ্ৰম কিয় ছাৰ মানুহজনীক মই বৃদ্ধাশ্ৰমলৈ চালান দিম বুলি ভাবিছো আৰু ল'ৰা ছোৱালীকেইটা এই জুই লগাকেইটাক অনাথ আশ্ৰমত থম বুলি ভাবিছো এই নেপায় এইবিলাক কথা ক'ব নুবুজিব ছাৰ মই কি যন্ত্ৰণাত জীয়াই আছো ডেলিভাৰী মাইকী মানুহৰো কিমান পেইন নহয় মোৰ কিমান পেইন হৈছে হ'ব আৰু গাৰ্গ আপুনি এতিয়া যাওকচোন প্লিজ এড্ৰেছ দুটা ছাৰ মই কালি ৰাতিপুৱা দিম নাপাহৰিব কিন্তু একদম নাপাহৰো ঠিক আছে বাৰু ছাৰ যাব পাৰিব নাই কিয় নোৱাৰিম ছাৰ হাঁহে পায় মুৰ্গীয়ে পায় মই কিয় নোৱাৰিম ঠিক আছে বাৰু যাওক যাওঁ ছাৰ কি যে হ'ব নহয় মানে অ বাবা ভাবাচোন আমি যদি দুখীয়া নহলো হয় তেতিয়াহ'লেতো ধনী ঘৰৰ নিচিনা আমাৰ হাতত সকলোবোৰ বস্তু থাকে অ বাবা ভাবাচোন আমি যদি দুখীয়া নহলো হয় তেতিয়াহ'লেতো ধনী ঘৰৰ নিচিনা আমাৰ হাতত সকলোবোৰ বস্তু থাকিলেহেঁতেন ন দুবেলা দুমুঠি সুখেৰে খাই থাকিব পৰাকে আমাৰ ওচৰত সকলো বস্তু আছেই দেখোন কিন্তু এইখিনি থাকিলে মানুহে তোমাক নুপুচাই বাবা তুমি দেখা না সিহঁতৰ চাল চলন ঘৰ দুৱাৰ আমাতকৈ কিমান বেলেগ নতুন নতুন ড্ৰেছ নতুন নতুন গাড়ী নতুন নতুন যিখিনি বস্তু ভগৱানে আমাক দিয়াই নাই সেইখিনিৰ কাৰণে আশা কৰি জানো কিবা লাভ আছে কিন্তু মোৰ দ্বাৰা নহ'ব মোক সেই সকলোবোৰ বস্তু লাগে যিবোৰৰ পৰা আমি বঞ্চিত হৈ আছো এইসব মোহন 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 এই মোহন এই কি হৈছে ৰাতি মোক এনেই কিয় ফচা দিছিলা চুপচাপ ভাত খাই থাকক এনে এনে ফচা দিলে মই বেয়া পাওঁ ভাত খাওঁতে কথা ক'লে চৰচৰনি খাব তাৰমানে কি হ'লনো নিমখ অকণ দিয়াচোন মদ খাই খাই তাৰ মানে মুখত এতিয়া একো সা সোৱাদ নোপোৱাই হৈ থাকিলে মই মানে মদাহী অকেজনেলিহে কেতিয়াবা অকণমান খাওঁ একেই কথা এদিন মদ খোৱা আৰু সেই মাহটোত 30 দিনেই খোৱা সেই মদাহী বুলিয়ে কয় কিও হা কিও তয়ো সেই একেখন নাৱৰে যাত্ৰীহে বুজোৱাচোন বুজোৱা সৰি আপুনি লাজ নেপায় হা মই আপোনাক কিমান বাৰ কৈছো যে আপুনি মদ খাই ঘৰলৈ নাহিব নিমখ অকণমান দিবানে সেইটো কোৱা কুহুম কোনে খাব মই ছাৰ ছাৰ
ছাৰ উম, কিয় টোপনি আছে ছাৰ নকবা আৰু কি সেইখন ছাৰ ৰাতি বাইক চুৰিৰ FIR অ দিয়া ছেম এনেকুৱা বহুত কেইটা কেছ হৈছে অতি সোনকালে কিবা এটা কৰিব লাগিব ছাৰ ক'ৰবালৈ ওলাই যায় হ'ব দিয়ক মই থাকিম বাৰু কালি কি হৈছে ক'ত অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমৰ এড্ৰেছ বিচাৰি গৈছিল যে কিয় কোনে চব পাহৰিলে বিচাৰ কৰি আছো ৰ'ব আপোনাৰ কালি কিবা উল্টা পুল্টা কৰিলো নেকি বাৰু অ বাবা ভাবাচোন আমি যদি দুখীয়া নহলো হয় তেতিয়াহ'লেতো ধনী ঘৰৰ নিচিনা আমাৰ হাতত সকলোবোৰ বস্তু থাকিলেহেঁতেন ন দুবেলা দুমুঠি সুখেৰে খাই থাকিব পৰাকে আমাৰ ওচৰত সকলো বস্তু আছেই দিয়ক কিন্তু এইখিনি থাকিলে মানুহে তোমাক নুপুচাই বাবা তুমি দেখা নাই সিহঁতৰ চাল চলন ঘৰ দুৱাৰ আমাতকৈ কিমান বেলেগ নতুন নতুন ড্ৰেছ নতুন নতুন গাড়ী নতুন নতুন যিখিনি বস্তু ভগৱানে আমাক দিয়াই নাই এইখিনি কাৰণে আশা কৰি জানো কিবা লাভ আছে কিন্তু মোৰ দ্বাৰা নহ'ব মোক সেই সকলোবোৰ বস্তু লাগে যিবোৰৰ পৰা আমি বঞ্চিত হৈ আছো ফালে যায় যাওঁ মানে আপুনিও যাব লাগিব বলক ক'ত ডিউটিত একচুৱেলি আপুনি ইউনিফৰ্মত নহয় চিভিল ড্ৰেছত যাব লাগিব জেংকেছ নেকি মোকনো কেলে নিব লাগে মই এনেই মাথাত চুট পোৱা মানুহ হ'ব এই ৰেকৰ্ডখন পুৰণা হ'ল আৰু আহক এখন ধৰকচোন আৰে ৰাতি আপুনি মাল খাই ক'ত কি কৰি আছে মই কেনেকৈ জানিম মইতো ডিউটি মাৰি আছো ক'ত ডিউটি মাৰিছে আপুনি কেকেচাৰৰ লগত মাল খাব ওলাই যোৱা নাই নেকি তাৰপিছত আহি আকৌ মই ডিউটি কৰিছো কেতিয়া ঘূৰি আহিলে আপুনি মই আহিব আহিব বোলে গোটেই ৰাতিটো পোহৰ কৰি দিলো আপুনি কেতিয়া ঘূৰি আহিল আচ্ছা সেইকাৰণে মই নিজকে ৰাতিপুৱা বিচনাত আৱিষ্কাৰ কৰিলো আৱিষ্কাৰ কৰিলে আপুনি ছাৰে আপোনাক আৱিষ্কাৰ ওলাই আছে এতিয়া ছাৰক কেনেকে মেনেজ কৰো মই ভালে ভালে কৈছো চাবি দিয়া নিদিওঁ আৰে ৰাস্তাৰ মাজত কাজিয়া কৰিবলৈ মোৰ মন নাই চাবি দিয়া যদি দিয়া নিদিওঁ চাবিও নিদিওঁ আৰু ময়ো নাযাওঁ ৰাম সদায় সদায় একে মই কৈছো নহয় মোক 4 চকীয়া লাগিবই এই খেকেলা বাইকখনত মই উঠি পৰিব নোৱাৰো তুমি যদি চাবি নিদিয়া মই এই লক ভাঙি দিম ভাঙি দিয়া যি কৰা কৰি থাকা মই মই সঁচাই লক ভাঙি দিম কিন্তু ভাঙি দিয়া এই মিছা কোৱা বুলি ভাবিছা মই লক ভাঙি দিম কিন্তু বেয়াও নাপাবা পিছত ভাঙা মোৰ বাইকৰ লক ভাঙিব এতিয়া নিব দিয়ক এইটো অৰিজিনেল লক বাইকৰ লগত আহিছে এই মই আপোনাক লগাই দিম অৰিজিনেল লক তেতিয়াহে দৌৰিব পাৰিম যাবানে নোযোৱা নহ'লে মই এৰি থৈ যাম কিন্তু মই কৈ দিলো কিন্তু আজিহে এইখনত উঠিছো আজিৰ পৰা কিন্তু নুঠো আৰে উঠা না 4 চকীয়া লাগিবই দিম টেনশ্যন নল'বা উঠিছা গ'ল গ'ল আই ৰ'ব ঐ বাইকত উঠক মোৰ বাইক যাব হাতৰ পৰা আপুনি চিন্তাই নকৰিব
নমস্কাৰ অঁ নমস্কাৰ হয় ভালনে আছোঁ ভালে আছোঁ মই আহিলোঁ মানে নিমন্ত্ৰণ এটা দিব অঁ চিনি পাইছেনে আপোনালোকৰ মিতিৰৰে মই অঁ চিনিটো পোৱা নাই মানে ভাত এসাঁজ খাই আহিব লাগে দুয়ো ক'ত বা থানাত থানাত খাব লাগিব ভাত